নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক এটা এখন ফেনত কি বস্তু থাকে, ভিতৰত কি বস্তু থাকে খুলি মেলি দেখাম। নিশ্চয় আপোনালোকে ফেনখনটো ঘৰৰ ওপৰত চিলিঙৰ ওপৰত লগাই থাকে। কিছুমানে খুলি পাইছে, যিখিনি খুলি পাইছে সেইখিনি মানুহৰ কাৰণে মই বনোৱা নাই। যিখিনি টাউনত থাকে, যে টাউনত থাকি ফেনখনৰ ভিতৰত কি থাকে কিছুমান নাজানে, ফেনখন কেনেকুৱাকৈ ফেনখন চলিব পাৰে, ইয়াত কি থাকে, কি বেয়া হ'লে ফেনখন নচলে, তাকে মই আপোনালোকক জনাম। প্ৰথম থাকিব আপোনাৰ ইয়াত লাষ্টত এই বেৰিংটো বেয়া হৈ গ'লে বোলে অলপমান মাতটো ওলাব। তাৰপিছত থাকিব আপোনাৰ ৰিং, এই ৰিংডাল বেয়া হৈ গ'লেও ফেনখন লাহে লাহে চলিব। তাৰপিছত আৰু আছে আপোনাৰ এই ওপৰফালে এটা বেৰিং থাকে, এই বেৰিংটো এইটো বেয়া হৈ গ'লেও লাহে লাহে মানে মাত দিব। তাৰপিছত চুজি যোৱা দেখি ফেনখন মানে নচলে। তাৰপিছত এইটো কইল, ষ্টলৰ কইল আছে, মই বনাই পিনি নহ'লে আপোনাক ধুনীয়াকৈ চলাই মেলি দেখাই দিলোঁহেঁতেন। কিন্তু এতিয়া এখন ষ্টলৰ কইল আছিলে যে, দামৰ নহয়, মানে আপোনাক দেখাই দিব নোৱাৰিম আপোনালোকক।